হয়, আমাৰ চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত বেগৰীগুৰি বুলি এখন গাঁও আণ্ডাৰ কাহিতামা NC, তাত যোৱাকালি এনেকুৱা এটা ঘটনা সংঘটিত হয় য'ত ফায়াৰ শ্বট ইউজ কৰি পেলাই এজন বয়সীয়াল মহিলা, বয়স আনুমানিক 55-60 বছৰমান হ'ব, তেখেতক হত্যা কৰা হৈছে। তো আমি এই সন্দৰ্ভত পানবাৰী থানাত এটা গোচৰ ৰুজু কৰিছোঁ, তদন্ত আমাৰ অব্যাহত আছে আৰু আমি আশা কৰোঁ সোনকালে যিখিনি দোষী ইয়াত ইনভল্ভ আছে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম। কালি কেইটা বজাত সংঘটিত হৈছিল? সংঘটিত এইটো 7মান বজাত হৈছে, কিন্তু আমি আৰক্ষীক খবৰ দিওঁতে তেওঁলোকে অলপ লেট কৰিছে। আমি 8টা বাজি যোৱাৰ পিছত খবৰ পাইছোঁ আৰু ইমিডিয়েটলি মানে উইদিন শ্বৰ্টেষ্ট পচিবল টাইম আমাৰ পুলিচ টিম তাত গৈ পাইছে আৰু ইনভেষ্টিগেশ্যনটো কণ্টিনিউ হৈ আছে। কিহেৰে হত্যা কৰা বুলি এইটো ফায়াৰ আৰ্ম ইউজ হৈছে, এতিয়া কি শ্ৰেণীৰ ফায়াৰ আৰ্ম সেইটো আমাৰ তদন্তৰ ভিতৰতে আছে, যেতিয়া আমি খালী কাগজ একো পোৱা নাই এতিয়ালৈকে পিঅ'ৰ পৰা। তো আমাৰ বস্তুটো তদন্তৰ ভিতৰত আছে আৰু খুব সোনকালে আমি এই ঘটনাটো সম্ভেদ উলিয়াবলৈ সক্ষম হ'ম।